ৰাতিপুৱা উঠাৰ লগে লগে কাম 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 ডেইলি একেখিনি কামখিনিয়ে ঘূৰি নকৰোঁ বুলি ক'লেও কৰিবলগীয়া হয়। চ' একদিনটো কমচে কম শান্তিৰে থাকিব পোৱা হ'লে জীৱন কি জীৱন পাইছোঁ দুখীয়া জীৱন আৰু কি কৰিম উপায় নাই। এয়া দেখিব পাইছে মই এতিয়া মেলি আছোঁ লেপ তুলিবোৰ ঝাৰু কাঁহী বাতিবোৰ ধুই হৈ গ'ল। এতিয়া সেইবোৰক শুকাই লওঁ। তো ঠাণ্ডা দিন যিহেতু শুবলৈও বেয়া সেইবোৰ নুশুকালে নহয় জানো। চ' শুকাই লওঁ। চ' গাইছ এতিয়া সেইটো বিচনাই আছে আৰু ল'বলৈ ইয়াকো লৈ যাওঁ। আৰু গাইছ আপোনালোকক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। চ' গাইছ আপোনালোকে ঘৰ প্লাষ্টাৰ কৰা টাইলছ লগোৱা ডাঙৰ বিল্ডিং অট্টালিকা বনোৱা দেখিছে মিস্ত্ৰী নহয় জানো। আজি মই দেখুৱাম আপোনালোকক আমাৰ দুখীয়া মানুহেনো কেনেকৈ ঘৰখন নিজে দেশী যোগাৰেৰে ঘৰখন প্লাষ্টাৰ কৰি লয় তাকে অকণমান দেখুৱাম। নেহাঁহিব দেই আপোনালোকে। আজিকালি হয়তো বহুতে গম নাপায় এনেকৈ দেশী যোগাৰেৰে কেনেকৈ বসবাস কৰি থাকে। সেয়ে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চ' সেয়া আপোনালোকক দেখুৱাইছোঁ। আমাৰ ঘৰখন প্লাষ্টাৰ কৰিবৰ কাৰণে লাগিব গোবৰ মাটি আৰু পানী সেই তিনিওটা লাগিবই। সপ্তাহত দুবাৰ নহ'লে এবাৰটো প্লাষ্টাৰ কৰা হয়ে মানে মুচিবলগীয়া হয়ে। চ' এয়া এতিয়া মই ডাঙৰ গামলা এটাত মিক্স কৰিছোঁ আৰু এনেকৈ লাহে মিহলাই আছোঁ। এনেকৈ ঢেলঢেলীয়াকৈ মিহলাব লাগে। চ' ইমান ডাঙৰ গামলাখিনিতো ডাইৰেক্টলি মই মানে ভিতৰলৈকে দাঙি লৈ যাব নোৱাৰোঁ। সেয়ে বাল্টিং এটাত মই এতিয়া লৈ লৈছোঁ অলপকৈ মাটিখিনি। চ' সেয়া দেখিব পাইছে। হয়তো এতিয়া কিছুমান মানুহে ঘিণ কৰিব পাৰে দেই মোক গোবৰখিনি হাতেৰে এনেকৈ চুই মিক্স কৰি আছোঁ যে। আমি সৰুৰ পৰাই দেখি আহিছোঁ আমাৰ মাহঁতে এনেকৈ গোবৰ মাটি এনেকৈ মিক্স কৰিহে ঘৰ মোচা আমাক শিকাইছে আৰু মাহঁতেও ককা আইতাহঁতৰ পৰা শিকিছে। পূৰ্বপুৰুষৰ পৰাই সেইবোৰ মানে দেশী যোগাৰ চলি আহিছে আৰু। চ' এতিয়া সেয়া এনেকৈ কাপোৰ এটা লৈ বা বস্তা এনেকৈ টুকুৰা লৈ পিনি এনেকৈ লাহে মিলাই মুচিব লাগে আৰু। চ' সেয়া মুচি আছোঁ মই লাইনকৈ মই সেয়া বেৰৰ ওপৰতো মুচি লৈছিলোঁ। চ' এতিয়া এনেকৈ মুচি আছোঁ আৰু আপোনালোকে কমেণ্টত বেয়াকৈ নক'ব দেই সেইটোনো কি দেখুৱাবলগীয়া ভিডিঅ'নো বুলি। চ' আমাৰ যেনেকৈ আছোঁ তাকে দেখুৱাবলৈ আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আমি যিহেতু এনেকৈয়ে বসবাস কৰি আহিছোঁ সৰুৰে পৰা তাকে দেখুৱাই দিছোঁ আৰু দেখুৱাবলৈতো আৰু আমাৰ বিশেষ একোৱে এনেকৈ নাই। চ' আমি দৈনন্দিন জীৱনত কেনেকৈ চলি আহিছোঁ তাকে অলপ দেখুৱাই দিছোঁ আৰু আজি অকণমান। Yan na dakasin. Ha? Edo. Aro. Isa. Marayog mo to. Maram na na inday dama. Apa emang itu? Mesti gimana tuh? Oke. Cincinnya. Cincinnya. Tupok din nga dia tuh katakan. কামবোৰ আজৰি কৰি বহুত জোৰছে ভোক লাগিছে। এয়া গা পা ধুই ৰ'বলৈ নাই। এয়া বন্ধাকবি বইল আৰু এইপিনে মাংস অকল বনাইছিলে অমিতা বইল। চ' এতিয়া মই বাহিৰতে খাইছোঁ আৰু ভণ্টিয়েদি খাই আজৰি হ'ল। বহুত ভোক লাগিছে। লোকেল মুৰ্গী ঘৰৰে বহুত টেষ্টিকৈ বনাইছে ভণ্টিয়ে।